এইখন চৰকাৰৰ মূল মানুহক মুখ বন্ধ কৰি ৰখা অস্ত্ৰপাতে হৈছে অৰুণোদয়। আমি যেতিয়া বিভিন্ন দুৰ্নীতিৰ কথা কওঁ, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নিদিয়ে কিয় বুলি প্ৰশ্ন কৰোঁ, স্মাৰ্ট মিটাৰ বিল বেছিকৈ কিয় আহিছে বুলি যেতিয়া প্ৰশ্ন কৰোঁ, তেতিয়া তেওঁলোকে কয় তোমালোকে অৰুণোদয় কাটি দিম, তোমালোকে যদি আমাৰ বিৰুদ্ধে এইবিলাক প্ৰশ্ন কৰা। আৰু সেই অৰুণোদয় লৈ আজি বছৰ বছৰ ধৰি মানুহক ব্লেকমেইল কৰি আহিছে। আৰু এতিয়া কি হ'ল, অৰুণোদয় 3.0 আহিলে, 1.0 2.0 নামত কিছুমান মানুহক দিছিলে। এতিয়া 3.0 নামত তেওঁলোকে ভেৰিফিকেশ্যন কৰিছে। ইয়াত এখন নিয়ম উলিয়াইছে, কোন কোন মানুহে ধনী মানুহে অৰুণোদয় পাই আছে তেওঁলোকে কাটি দিব, আৰু যিবিলাকৰ নাম থাকি গ'ল তেওঁলোকে ভৰাই দিব। এতিয়া কথা হ'ল, এই যে ডকুমেণ্টছখিনি মানুহক বিচাৰিছে, ধনী নে দুখীয়া চাব বিচাৰিছে, এইটো চাবৰ কাৰণে তেওঁলোকে প্ৰত্যেকটো বুথত এখন এখন কমিটি বনাই দিছে। এজ পাৰ গাইডলাইন, নিয়ম অনুসৰি কমিটিখনত নিৰপেক্ষ মানুহ থাকিব লাগিব, ৰাজনীতিৰ পৰা দূৰত থকা মানুহ থাকিব লাগিব। আৰু সেই কমিটিবিলাকত সকলো বিজেপি দলৰ বিষয়ববীয়াক লৈ কমিটিখন বনাই দিছে। আৰু দ্বিতীয়তে, যিহেতু পঞ্চায়তৰ কাৰ্যকাল শেষ হ'ল, গতিকে সেই বুথত যিবিলাক থকা বিজেপিৰ মানুহ, আপোনালোকে এবাৰ ভাবক, এটা ৱাৰ্ডৰ যদি 5জন নিজৰ দলীয় মানুহক কমিটি এখন বনাই দিয়ে, তেওঁলোকেতো সকলোৱে গম পায় এই ৱাৰ্ডটো কোনে কাক ভোট দিয়ে। আৰু তেওঁলোকে জানে যে এইবিলাক মানুহে পৰম্পৰাগতভাৱে আমাক দলটোক ভোট নিদিয়ে, তেতিয়া তেওঁলোকক ভেৰিফিকেশ্যনৰ তেওঁলোকে কাটি দিছে। আৰু তেওঁলোকক ভোট দিয়া মানুহ যদি কোনোবা থাকি গৈছে, সেই বিৰোধীজনক কাটি নিজৰ ভোট দিয়াজনক তাত ভৰাই দিছে, আৰু ভৰাই দি ব্লকলৈ পঠিয়াই দিছে। আৰু ব্লকৰ বিডিঅ'কে ধৰি গোটেইখন ধৃতৰাষ্ট্ৰ, তেওঁলোকে একো ক'ব নোৱাৰে। যিখন বিজেপিৰ মানুহে দিছে সেইখনকে তেওঁলোকে পাছ কৰি দিছে। ডেফিনেটলি হৈছে, চাউদাং পথাৰত হৈছে, কাছমাৰীত হৈছে, গোটেইকেইটা পঞ্চায়ততে হৈছে। আজি একাংশ ভুক্তভোগী মানুহ আহিছে। আজি আমাৰ লগত বহুত মানুহ আহিছিল, গাড়ী ৰখাই গাড়ীৰ পৰা নমাই দিছে, কৈছে যে যদি যোৱা তোমালোকৰ জিঅ'টেক কৰা হৈছে এইটো কাটি দিম। কালি আজি আন্দোলন হ'ব বুলি গম পাই কালি ৰাতি জিঅ'টেক কৰিবলৈ গৈছে, আৰু জিঅ'টেক কৰোঁতে আকৌ 1500 পৰা 5000 ঘোচ লৈছে। আমাৰ ওচৰত প্ৰমাণ আছে, আমি প্ৰমাণ দিছোঁ। আৰু তৃতীয়তে, লাজ লাগিব লাগে, লেট্ৰিন দিয়াৰ নামতো পইচা গৈছে। মানুহে যে পায়খানা কৰে হাগে, মই তেওঁলোকক বুজি পাবৰ কাৰণে কৈছোঁ, নেতাবিলাকক, মানুহে যে লেট্ৰিন কৰে, সেই লেট্ৰিনৰ নামতো পইচা খাইছে। তাতকৈ লাজ লাগিব লাগে নেকি কিবা? আৰু তৃতীয় কথাটো 1000কৈ লৈছে ন, 1000কৈ লৈছে লেট্ৰিন দিয়াৰ নামত। এইবিলাক মানুহ আছে, আৰু যিবিলাকে দিয়া নাই তেওঁলোকক লেট্ৰিনে দিয়া নাই, শুনি লওক মানুহ। আৰু মেইন কথাটো মাইক্ৰ' ফাইনেন্স। আপোনালোকে জানে 2021 চনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মেৰাপানীত আহি কৈ থৈ গৈছিলে যে আপোনালোকে আমাক ভোট দিয়ক, আমি আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কৰি দিম। আৰু ক'লে এতিয়াৰ পৰা কোনো এটকাও দিব নালাগে, আমি দিম। আৰু সেই মানুহবিলাকে, যিবিলাক মানুহ 20,000 30,000 টকা আছিলে, তেওঁলোকে 21 চনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া কথা শুনি ধাৰ নামাৰিলে। ধাৰ নমৰাৰ কাৰণে এতিয়া 21 চনৰ পৰা 25 চনলৈকে চক্ৰবৃদ্ধি সুত লাগি তেওঁলোকৰ 1 লাখ টকাতে পাৰ হৈ গুচি গ'ল। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যাৰ 50,000লৈকে আছে তেওঁলোকেহে ধাৰ মাৰি দিম। কাৰণ মুখ্যমন্ত্ৰীগৰাকী টেঙৰ, তেওঁ জানে যে সকলো মানুহ এতিয়া 50,000তকৈ বাঢ়ি গ'ল, চক্ৰবৃদ্ধি সুত লাগি গ'ল। 21 চনতেহে 20,000 আছিলে, 21ৰ পৰা 5 বছৰটো বাঢ়ি গ'ল। এতিয়া তেওঁ আঁচনিত 50,000 টকাত নপৰে। এতিয়া সেই মানুহবিলাকৰ ইয়াত বাইদেউহঁত আহিছে, তেওঁলোকৰ ঘৰলৈ নটিচ গৈছে, তেওঁলোকৰ ঘৰতে বেংকৰ মানুহ গৈছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ কথা শুনি মানুহ চব ফচি গ'ল, আহিছে তেওঁলোক ফচি গ'ল। গতিকে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগে। তেওঁ কৈছিলে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগে। আৰু তেওঁলোকে 2021 চনত এখন আইন বনাই থৈছে, এইখন আইন চাওক। এই আইনখন মতে কোনো মাইক্ৰ' ফাইনেন্সৰ মেনেজাৰে গৈ মানুহৰ ঘৰৰ চোতালত বহি পইচা বিচাৰিব নোৱাৰিব, কোনো মানুহৰ ঘৰত গৈ দাদাগিৰি কৰিব নোৱাৰিব। কিন্তু এই আইনখন ধোঁৱা চাঙত এতিয়া মানুহক দাদাগিৰি কৰিছে। গতিকে আমি গোটেইকেইটা কথালৈ আজি আহিছোঁ, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব, অৰুণোদয়, সকলো ৰেচন কাৰ্ড থকা মানুহক অৰুণোদয় দিব লাগিব। সকলো ৰেচন কাৰ্ড থকা মানুহক অৰুণোদয় দিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, এইখন মুখেৰে কৈছে ন, দিব লাগিব। আৰু আপোনাক কৈ আছোঁ দাদা অনমোল দা, আপুনি চাব যে তেওঁলোকে শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দিছে। যিখন PS কমিটি বনাই দিছে, পুলিং ষ্টেচন কমিটি, ভোট কেন্দ্ৰ কমিটি, সেই কমিটিখনত নিউট্ৰেল মানুহ, নিৰপেক্ষ মানুহ নাই, সকলো তেওঁলোকৰ দলীয় মানুহ। আৰু বুথ কেন্দ্ৰ ৱাৰ্ডৰ মানুহকেইজনেতো জানে কোনে কাক ভোট দিয়ে। মোৰ বুথৰ মানুহ লিডাৰজনে, মোৰ বুথৰ চব পাৰ্টি লিডাৰজনে নাজানে জানো কোনে কাক ভোট দিয়ে। গতিকে তেওঁলোকক ভোট নিদিয়াসকলক কাটি দিছে, কথা সেইটোৱে। আৰু যিসকলক দিছে তেওঁলোকক পইচা বিচাৰিছে, ইয়াতে মানুহ আছে।